নমস্কাৰ গাইছ, আপোনালোকৰ খবৰ কেনেকুৱা? এতিয়া ঠাণ্ডা পৰিছে আৰু মোৰ বন্ধু এজন আছে। আহ, তো মোৰ দোকানত আহি বহি আছে। তো আজি তেখেতক লগ পাইছোঁ বহুত দিনৰ মূৰত। তেখেতো মানে কামত বহুত ব্যস্ত হৈ থাকে আৰু ডেকা ল'ৰা। তো অলপ সাংস্কৃতিক প্ৰেমী হয় তেখেতো। আহ, গান চান মোৰ শুনি থাকে, অলপ ভাল পায়। তো তেখেতৰ পৰা দুই এষাৰ কথা জানিম আৰু এই গীত গোৱাৰ ক্ষেত্ৰখনত মানে কি মানে তাহাৰ গাঁৱত মানে কি এই সংগীত অনুষ্ঠান হয়। তো সি মানে বহুত ৰিকুৱেষ্ট কৰে মোক গান গোৱাৰ কাৰণে, কমিটিটো কয়। তো আজি লগ পাই ভাল লাগিল। একদিন তাৰমানে শিৱ পূজাত জুবিনৰ গান গালোঁ। মানে অডিয়েঞ্চে খুবেই ভাল পাইছে। তো আজি তেখেতৰ পৰা দুই এষাৰ কথা জানিম আৰু তেখেতে অলপ ক'ব, আপোনালোকে অলপ কথাখিনি শুনিব। শেখৰ, কি খবৰ আপোনাৰ? মোৰ খবৰ ভালে দিয়া। ভাল। এতিয়া কি কাম কৰি আছা? এতিয়া আছো আৰু কিছুমান কাম বথা কৰি, এতিয়া পাৰ্চনেলি কাম আছে। হয়। তো মই যে তুমি নিমন্ত্ৰণ কৰিছিলা গান গাবৰ কাৰণে, তো কেনেকুৱা পাইছে ৰাইজে? গানবিলাক ভাল লাগিছিল শুনি। আকৌ এইবাৰ মাতিম বুলি আশা আছে। হয় আমাৰ দৰ্শকৰ পৰা বহুত সহায় পাইছে আপুনি। হয় হয় হয়। মানে কি আপোনাৰ গানবিলাক শুনিলে মানে আৰু এটা এনাৰ্জি ফিলিং হয়। মানে কি হয় ডেন্স মাৰি মৰো লাগি যায় আৰু হয় হয়। ভাল লাগে আপোনাৰ। ভাল লাগে। তো মই কিন্তু বেলেগ বেলেগ ছিংগাৰৰ গান নাগাওঁ, জুবিনদাৰ গান। জুবিনদাৰ গানবিলাক হয় শুনি ভাল লাগে আপোনাৰ মুখৰ পৰা। হয়। আৰু আমি প্ৰায় ইউটিউবত চাই থাকোঁ গানবিলাক আপোনাৰ, নতুন নতুন গান কিছুমান দি থাকে না। নতুন নতুন গান কিছুমান গাই থাকে না, এইবিলাক চাই থাকো। ইউটিউবত মোবাইল চাৰ্চ কৰিলে আহি যায় ন গানবিলাক। ভাল লাগে শুনি। আমাৰ লোকেলে গাঁৱৰ চলি। আৰু মোৰ এটি নতুন মানে এটি গান আহি আছে। বড়ো লাভ গানটো, বড়ো আৰু অসমীয়াৰ। তো গানটো আপুনি ৰাইজক কি ক'ব বিচাৰে? ৰাইজক ক'লো যে আমাৰ গাঁৱৰে চলি, লোকেল চলি সৰভোগৰ, জানো ৰাইজে আদৰি লয় গানটো, ছাপোৰ্ট কৰে অলপ। অসমীয়া ল'ৰা ভাল লাগিব আমাক। তো আজি এটি সংগীতৰ মাজেদি যাওঁ। আপোনাৰ মুখৰ পৰা এটা মই জুবিনদাৰ গান শুনিব বিচাৰিছোঁ। এতিয়া খুব জুবিনৰ গান তেখেতেও খুব ভাল পায়। ময়ো ভাল পাওঁ, জুবিনদাৰ গান গাই খুবেই ভাল পাওঁ। তো আমি এতিয়া জুবিনৰ গান গাইছোঁ আৰু আপোনালোকে এই গানটো শুনিব। ভাল লাগিলে শ্বেয়াৰ কৰিব। আৰু ইউটিউবতো মোৰ এটা চেনেল আছে, মিথুন কাশ্যপ। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিলে আগুৱাই যাব পাৰিম। গাইছোঁ গানটো, আপোনালোকে শুনিব। খুব ভাল লগা গান, জুবিনদাৰ এটি গান। অনামিকা কেছেটৰ এটি গান গাইছোঁ, বহুত পুৰণা গান এইটো। অলপ শেখৰৰ কাৰণে গাইছে এই গানটো। মনা মনে মাথো বিচাৰি ফুৰে, দিশে দিশে আজি তোমাকে, ধুমুহাৰ মাজতো। মন ভঙা ৰাতিবোৰ সাবতি থাকি, কতদিন তুমি থাকিবা গোপনে জুই জালি, গোপনে নীৰৱে অকলে। মনা মনে মাথো বিচাৰি ফুৰে, দিশে দিশে আজি তোমাকে, ধুমুহাৰ মাজতো। মন ভঙা ৰাতিবোৰ সাবতি থাকি, কতদিন তুমি থাকিবা গোপনে জুই জালি, গোপনে নীৰৱে অকলে। সময়ে দুবাস মেলি দিলেহি গোপনে ব্যথা, জীৱনে শুনালো বহু পোৱা নোপোৱাৰ কথা। সময়ে দুবাস মেলি দিলেহি গোপনে ব্যথা, জীৱনে শুনালো বহু পোৱা নোপোৱাৰ কথা। ভাগৰুৱা কলিজা, ভাগৰুৱা দেহা, ভাগৰুৱা মন মোৰ, ভাগৰুৱা আশা, এতিয়া মাথো তুমিয়েই জীৱন। থেংক ইউ, ধন্যবাদ। শেখৰৰ গানটো শুনি কেনেকুৱা পালে? ভালে লাগিছে। আপোনাৰ বহুত দিনৰ মূৰত শুনিলোঁ আৰু এইবাৰ
আমি বিহু মঞ্চত আপোনাক দেখা পাম বুলি আশা ৰাখিলোঁ। যদি নিশ্চয় ৰাইজে বিচাৰে, আহি আছে। হয় হয়, ৰাইজে যদি ৰাইজে বিচাৰে তো মোক বিহু মঞ্চতো পাব। মানে খুব কম পইচাত হ'লেও এখন সুন্দৰ সাংস্কৃতিক অনুষ্ঠান কৰিম বুলি এটা আশা আছে। আপোনালোকে মোক বিচাৰিলেহে পাব। তো থেংক ইউ, ধন্যবাদ। আজিৰ ভিডিঅ'টো আমি এইখিনিতে সমাপ্ত কৰিলোঁ। নমস্কাৰ।